এইবিলাক মই নাখাওঁ আৰু এইবিলাক মানে বহুত বেয়া বস্তু এইবিলাক খাব নালাগে মানে স্বাস্থ্যৰ কাৰণে বহুত বেয়া হানিকাৰক মানে সেইকাৰণে ময়ো নাখাওঁ আপোনালোকেও নাখাওঁ কিবা এটা খোৱা যেন লাগিছে গাড়ী পালি খালে মানে অৱস্থা এনেকুৱা কৰি পেলালে তো কালি মানে ইয়াত থাকিলোঁ তাৰপিছত মানে আজি এতিয়া যাব লৈছোঁ আৰু ঘৰলৈ বুলি এতিয়া বগৰী এজোপা আছে কটীয়া বগৰী যে সেইটো কি বুলি কয় নাজানো এতিয়া খাবলৈ বিচাৰিছে আপেল বগৰী নহয় এটা তোমাৰ গুড্ডু কিবা এটা খোৱা যেন লাগিছে আচ্ছা 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 গাড়ী পালি খালে মানে তেলৰ গাড়ী আমি এতিয়া ঘৰলৈ গৈ আছিলোঁ তাৰপিছত মানে আধা আছিলে দেখিলোঁ গাড়ী এখন মানে পাল্টি খাই আছিলে এই তেল দিয়া গাড়ী বহুত বেয়াকৈ মানে পাল্টি খাইছে পাইছোঁ ইয়াত মানে এটা ধুনীয়া মানে চাইৰি এটা ক'ব পাৰোঁ অঁ ধুনীয়া ধুনীয়া আমি ডিব্ৰুগড়ৰ পৰা আহি পালোহি গাড়ীখন থৈ মেলি এতিয়া মানে বাইকখনলৈ ওলাই আহিলোঁ আৰু কাম দুটামান আছিলে তাৰপিছত সেই কাম দুটা এটা কৰি মেলি এতিয়া আহিছোঁ লগৰ এটা ঘৰত আহিছোঁ তাৰপিছত তাক খাব দিছে এইফালে চাহ কি বুলি কয় নামটো কি বুলি কয় এইটো মালপোৱা সন্দীপকৰ এটা চেনেল আছে কি বুলি আছে নামটো কৈ দিয়া ইমান দিছোঁ নোৱাৰে লগৰটো ঘৰত আহি থাকোঁতে এনেকুৱা ভাল জেগা এটা পাইছোঁ মানে তাত ধুনীয়া বনাই আছে আৰু এইটো মেজিৰ কাৰণে আজি হৈছে 3 নম্বৰ দিন ব্লগ ষ্টাৰ্ট দিয়া 3 দিন হৈ গ'ল 3 দিনৰ পৰা একো ভিডিঅ' বনোৱাই নাই মানে মানে গাঁৱৰ সৈতে মানে খৰি আনিব গ'লোঁ মানে মেজিৰ কাৰণে কিন্তু মানে খৰি যোনবিলাক মানে কাটিছিলোঁ এইবিলাক বাৰু ভিডিঅ' কৰা নহ'ল মানে যিবিলাক অহাত মানে ঘূৰি অহাত অলপ ভিডিঅ' কৰা হ'ল তাৰপিছত মানে কালি আহি মেলি ভাগৰ লাগিলে ৰাতি শুই থাকিলোঁ এতিয়া শুই উঠি মানে অলপ চাহ তাহ খালোঁ তাৰপিছত ভাত কেইটামানো খালোঁ উঠি মেলি এতিয়া বহিছোঁ এতিয়া আজি কি প্লেনিং আছে মানে একো তেনেকুৱা ধৰণৰ মানে বিশেষ প্লেনিং নাই কালি মানে খৰিবিলাক আজি ফালিব যাব লাগিব মানে গৈ দিব লাগিব মানে যিমান ফালিলেও মানে অলপ কিবা এটা সহায় কৰিবলৈ তো আজি হৈছে তাৰ নেক্সট ডে পিছত মানে কালিৰ পৰা একো মানে ভিডিঅ' বনোৱা নহ'ল মানে একো কৰাও নাই সেইটো কাৰণে মানে একো ভিডিঅ' বনোৱা নাই আজি মানে মেজিত অলপ মানে ভোজ খোৱা দিয়ে ৰাতিপুৱা মোৰ তাত যোৱা নহ'ল অলপ মানে কাম অলপ আহিলে সেই কামবিলাক মানে কৰিবলগীয়া হ'ল পাইছোঁহি অলপ আগত তাত চ' মানে এতিয়া মেজিলৈ যাওঁ আপোনালোকো দেখাম মানে কি হৈ আছে কি নাই হোৱা চ' মানে মই এতিয়া যাব লৈছোঁ মেজিলৈ মানে যোৱাৰ আগত মই খুৰাহঁতৰ ঘৰলৈ আহিছোঁ মানে ভাইটি দুটা আছে সিহঁতক মানে একেলগতে লৈ মেলি যাম বুলি ভাবিছোঁ আৰু তাৰপিছত মানে এতিয়া খাবলৈ দিছে এতিয়া পুৰা মাংসৰ লগত মানে পুৰা মাংস খাব দিছে আৰু তাৰপিছত তাক খাব লৈছোঁ পুৰা মাংস চাওক আপোনালোকে এইবিলাক এইটো খালেই ৰাক্ষসটো অলপ ধৈৰ্য ৰচোন ধৈৰ্য ভিডিঅ'টো বনাই ল'ব দে মানে এতিয়া খাই বৈ মানে একেবাৰে মেজিত লগ পাম তাৰপিছত নিমখটো দিয়া নাই নিমখটো আনিব দিছে মানে পোৱাহিয়ে নাই কি হ'ল মানে এখন প্লেটত মানে গোটেইখিনি মিলাই মেলি খাই আছিলোঁ লাষ্টত মানে এপিচ থাকি গ'ল এইবাৰ মোক যি ভাল হ'ব বিচাৰিছে মানে তই খা বোলে ইমান ভাল নহয় ল'ৰাটো মই জানোৱেই ইয়ে খাওঁ লাগি আছে মনত তো মানে এতিয়া আমি মেজিঘৰত যাব লৈছোঁ মেজিঘৰত যাওঁত মানে এই ৰাস্তা কিনাৰতে মানে বৌ এটা ঘৰটো আছে মানে বৌক মানে এনেই মাত এষাৰ লগাই যাম বুলি ভাবিছোঁ আৰু গৈ চাওঁ বৌ কি হ'ল মচন নাই খোৱা নেকি এইবিলাক মই নাখাওঁ আৰু এইবিলাক মানে বহুত বেয়া বস্তু এইবিলাক খাব নালাগে মানে স্বাস্থ্যৰ কাৰণে বহুত বেয়া হানিকাৰক মানে সেইকাৰণে ময়ো নাখাওঁ আপোনালোকেও নাখাব হ'ব নাই নাখাওঁ A few moments later চ' আমি মেজিলৈ গৈ আছোঁ মানে বাইক নাই আৰু মানে বেছি দূৰ নহয়তো সেইটো কাৰণে তাৰপিছত মানে এতিয়া গৈ আছোঁ ধুনীয়াকৈ বলকচোন মানে ইমান দূৰ নহয় মানে খুব বেছি 5 মিনিটৰ ৰাস্তা মানে খোজকাঢ়ি গ'লে তো আমি গৈ আছোঁ এতিয়া ৰাতি মানে বেছি হাল্লা কৰিব নোৱাৰে ন গাঁৱৰ মানুহ শুই আছে চাগে এই পালোহি আহি পাই মানে এতিয়া ধুনীয়াকৈ মানে ভাত পাচলি মানে ভাত চাত বনাই আছে আৰু এইবিলাক মানে ভিডিঅ' কৰা নাই মানে তাত মানে গোটেই গাল লাগি আছে হুলস্থুল হৈ আছে তো আমি এতিয়া ঘূৰি ফুৰাই আছোঁ শিকিব পাৰিছে আপোনালোকে চাওক পাৰ ধুনীয়াকৈ এইফালে মানে ভাত চব্জি বনাই থকা হৈছে এইফালে আছে মাংস কাটি আছে তাৰপিছত এইফালে গান বজাই থকা হৈছে তো গাইছ আমি ভাত চাত খালোঁ তাৰপিছত মানে এতিয়া ভাত খাই মেলি মানে আধাখিনি গ'ল আধাখিনি আছে আৰু ওলাই দিছোঁ লাহেকৈ ঘৰলৈ বুলি কিনো কৰি থাকিম মানে ৰাতিপুৱা যিমান সোনকালে পাৰোঁ মানে শুই উঠি আহিম বুলি প্লেনটো বনাইছোঁ মানে ভাবিছোঁ মানে আহিম বুলি আহিব পাৰিব লাগিবই মানে কিয় নোৱাৰিম তাৰপিছত সেইটো কাৰণে মানে এতিয়া যাওঁ মানে ঘৰত যাওঁ অলপ মানে ৰেষ্ট কৰোঁ এতিয়া টাইম প্ৰায়
টাইম প্ৰায় 12টাই বাজিলে আৰু মানে 12টা আৰু মানে 3 মিনিট আছে যদি পাৰোঁ আমি 4টা মানে 4টা 4:30 বজাত মানে আহিবলৈ ট্ৰাই কৰিম আৰু ইয়ালৈ বহুত ঠাণ্ডা হৈছে The next day. বৰ্তমান টাইম হৈছে 4:15 মানে 4:15 তাৰপিছত মানে অলপমান আহি পিনে গম পাইছোঁ যে মেজি এটা জ্বলালেই কি কৰিব এতিয়া দেৰি হৈ গ'ল যে বলক হ'লেও চাওঁগেচোন কি হয় এইটো মানে এটা মেজি জ্বলি আছে তাৰপিছত মানে আৰু এটা মেজি আছে জ্বলাবলৈ মানে অলপ অহা দেৰি হ'ল যদিবা তথাপিও মানে একো নাই এইবিলাক গোটেই প্ৰায় এনজয়মেণ্ট চলি আছে পানী চিলা চলি খেলি আছে গোটেইবিলাকে ইমান ঠাণ্ডা এইফালে জুই জ্বলি আছে অৱস্থা এনেকুৱা কৰি পেলালে মানে ৰাতিপুৱা গৈছিলোঁহে মানে অকণমান হয় মানে ভালকৈ পূৰা ধুনীয়াকৈ মাতিছে মাতাটো চাওঁ ভাইটি এফালে বোলে মোৰ ওচৰত গৈছোঁ গোটেইকেইটা ধৰি মেলি মোক এইটো অৱস্থা কৰি দিছে তো এতিয়া ঘৰত যাওঁ মুখ হাত ধুই আকৌ আহিম চাগে কি হয় চ' আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আগলৈ এনেকুৱা ভাল ভাল ভিডিঅ' চাবলৈ বিচাৰিছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই টাটা